যিমান পাৰো চাওক খুব ৰিক্সি হৈ পৰিছে ইয়াত হয়তো কেমেৰা পাৰ্চন দূৰৰ পৰা দেখাবলৈ অলপ চেষ্টা কৰিব বিচাৰিছো হয়তো ইয়াত খুব এটা ভয়াৱহ ঘৰৰ মালিক কোন হয় দাদা আপোনালোকে স্থানীয় না ইয়াৰে যেটো অৰুণাচলৰ পৰা পানী অহাৰ ফলত চিমেণ্ট নদীত এটা ভয়াৱহ পৰিৱেশ য'ত আমি জীৱনত নেদেখা এটা ঘটনা ঘটিছে বৰ্তমান এই ঘটনাবোৰ আপোনালোকক এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ দেখাম যোৱা কেইদিনমান পাহাৰৰ যি বৰষুণ পৰি থকাৰ ফলত ইয়াত আমাৰ বহুতো অসমত যে অৰুণাচলৰ পানীৰ কাৰণে যিহেতু বহুতো ক্ষতিগ্ৰস্ত বা বহুতো লোকচান হৈছে এইখিনি সময়ত লোকচান হোৱাটো দেখি গৈছে কিন্তু এইটোৱে আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম আপোনালোকেও চাই গৈ থাকক আপোনালোকক সকলো ইয়াত যিমান পাৰো আপোনালোকক ক্লিয়াৰকে দেখাবলৈ চেষ্টা কৰিম ইয়াত কিমান মানুহে বৰ্তমান আমি যাবলৈ চেষ্টা কৰিম যিমান কি হৈছে আৰু কেনেকা কি হৈ আছে এইখিনি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম ইয়াত হয়তো বহুতো সাংবাদিক বন্ধুসকল বৰ্তমান ইয়াত আছে তেখেতলোকে কি নমস্কাৰ পৰিৱেশ কি হৈ আছে বৰ্তমান জটিল হৈছে পুৰা গৰাখনীয়া না গৰাখনীয়া আৰু এইটো লেফ্ট পাৰ্টি যিটো আছে একে হৈ যাব এনে বহুত বেছি জীৱনত আমি নেদেখোৱা এটা ঘটনা বুলি ক'ব আগত এটা দেখিছিলো কিন্তু 2005 চনত এটা ঘটনা হৈছিলে কিন্তু এনেকুৱা ৰেল চিৰি বা দলংটো গিৰা নাছিলে জাষ্ট খহি আহিছিলে নহয় জানো এই অৱস্থা এতিয়া আমি বহুত ইমাৰ্জেঞ্চিকে কিমান পাৰো দেখাবলৈ চেষ্টা কৰিম চাওক ইয়াৰ ঘটনা খুব মানে গম্ভীৰ বহুত ভয়াৱহ বুলি ক'ব লাগিব কেমেৰা পাৰ্চনক অলপ দেখাবলৈ যত্ন কৰাম চব ভয়াৱহ এইটো পুৰা ৰিক্স আছে বহুত ৰিক্স আছে কেমেৰা পাৰ্চন অলপ দেখুৱাওক চাওক তাৰ সেইফালে দেখুৱাওক য'ত দলংখিনি দেখাবলৈ মহন্ত কেমেৰা পাৰ্চন অলপ দেখুৱাওক কেনেকা পৰিৱেশ আৰু পানীৰ যিহেতু অৱস্থা চাওক দলঙৰ যি অৱস্থা দলঙৰ খুঁটা য'ত এইটো শ ফুটৰ তলত যিটো খুঁটাটো গাঢ়া হয় কিন্তু তেওঁ এই খুঁটাটো ই অৱস্থা যে তেৰা হৈ গ'ল আৰু তেৰা হোৱাৰ ফলত ই দলং বা গৰা খোৱাৰ ফলত বা নদী যি দহৰলৈকে যিটো প্ৰেছাৰ পৰাত হয়তো দলঙৰ যি অৱস্থা দলঙৰ খুঁটা এই অৱস্থা হৈছে কিন্তু জীৱনত আমি নেদেখোৱা এটা দৃশ্য য'ত আমি জীৱনত দেখুওৱা নাছিলো কিন্তু হৈছিল যদিও ইমান এনেকুৱা ভয়াৱহ আমি কেতিয়াও দেখা নাছিলো ইয়ে চিমেণ্ট নদীৰ চিমেণ্টৰ পৰিৱেশ এতিয়া আমি যিমান পাৰো কাষলৈ অলপ যাওঁ সেইটো চাইডত আমি দেখাবলৈ অলপ হয়তো ৰিক্সি হৈ আছে তাৰ কাৰণে আমি অলপ বাঢ়ি যাবলৈ চেষ্টা কৰিম যিমান পাৰো আমি দেখাবলৈ চেষ্টা কৰিম এতিয়া গৈ আছো আমি খুব এটা ভয়াৱহ পৰিৱেশ এই পৰিৱেশখিনি আমি যিমান পাৰো ৰাইজক অলপ দেখাম এতিয়া অতি শীঘ্ৰে আমি শুনি পাইছো চাওক ইয়াত যিমান ওচৰ চুবুৰীয়া ঘৰ আছিলে বৰ্তমান ইয়াৰ শিফটিং ইয়াৰ পৰা আঁতৰত যোৱাৰ এটা তেখেতলোকে কিবা আঁতৰি যোৱা এটা তেখেতলোকৰ কাম কৰি থকা দেখিছো হয়তো বাইদেউ আপোনালোকে ইয়াৰ পৰা গুচি যাব লাগিব নহয় জানো খুব ভয়াৱহ চাওক ইয়াত এই নদী বা এই দলঙৰ বা এই ৰেলৱে যি ট্ৰেকৰ কাৰণে তেখেতলোকে ইয়াত হয়তো চেফটি হৈ থাকিছিল কিন্তু এতিয়া বৰ্তমান যদি সেইটো ট্ৰেক ভাঙি যায় ইয়াত বহুতো ইয়াত ঘৰ আছে বহুতো ঘৰখিনি ইয়াৰ পৰা হয়তো গুচি যাব লাগিব আৰু এতিয়া ৰাতিৰ ভিতৰত যদি তেখেতলোকে ইয়াৰ পৰা গুচি নাযায় কিন্তু ভয়াৱহ এটা ঘটনা ঘটাৰ সম্ভাৱনা হ'ব পাৰে এতিয়া বেৰিকেড লগোৱা হৈছে চেৰিকেড ইয়াত দিয়া হৈছে ইয়াত আমি শুনি পাইছো দুজন ব্যক্তি ইয়াৰ পৰা দুজন ব্যক্তি ইয়াৰ পৰা হয়তো গুচি গৈছে বুলি কৈছে আমি অলপ যিমান পাৰো চাওক খুব ৰিক্সি হৈ পৰিছে ইয়াত হয়তো কেমেৰা পাৰ্চন দূৰৰ পৰা দেখাবলৈ অলপ চেষ্টা কৰিব বিচাৰিছো হয়তো ইয়াত খুব এটা ভয়াৱহ চাওক ইয়াত খুব এটা চাওক যেনে তেনে কেমেৰা পাৰ্চন অলপ দেখাওক হয়তো আমি সেইটো কিনাৰত যাব পাৰিম চাওক এটা পৰিৱেশ এই পৰিৱেশ চাওক ভয়াৱহ আমি পাৰিলে ট্ৰেইনৰ চিৰিৰ ওপৰত উঠি যাবলৈ চেষ্টা কৰিম ইফালে কেমেৰা পাৰ্চন অলপ পানী কেনেকুৱা বৈ আছে এইখিনি দেখাওক যিহেতু জীৱনত হয়তো এনেকুৱা কমকে হয় বহুতো আমি স্থানীয় ব্যক্তি হিচাপে
আমি এনেকুৱা পৰিৱেশ কেতিয়াও নেদেখে, কিন্তু হৈছে যদিও এনেকুৱা ট্ৰেইনৰ দলং কেতিয়াও ভাঙি যোৱা বা পৰি যোৱা আমি পৰিৱেশ দেখা নাছিলো। এতিয়া আমি চিৰিৰ ওপৰত যাবলৈ চেষ্টা কৰিম। আপোনালোকে কেমেৰা পাৰ্চন মোৰ সৈতে আহি থাকিবলৈ অলপ অনুৰোধ জনাইছো। এতিয়া খুব ৰিক্সি হৈছে, আমি অলপ ৰাস্তা বিচাৰিম। তলত দাদাই ভাইটি অলপ বহুত কষ্ট হৈ গৈছে। দলঙৰ ওপৰত আমি যাওঁ, মানে চিৰি এনেকুৱা চিৰিত যাব পাৰে ন। আমি চিৰিৰ ওপৰৰ পৰা আমি দেখাবলৈ চেষ্টা কৰিম। এতিয়া চাওক, যি এই নদীৰ কাষত থকা, দলঙৰ কাষত থকা, ৰেলৱে ট্ৰেকৰ ওচৰত থকা ব্যক্তিসকলে এতিয়াৰ পৰাই বৰ্তমান অলপ সচেতন বা ইয়াৰ পৰা গুচি যাব লাগিব। গুচি যোৱাৰ কাৰণে তেখেতলোকে হয়তো বৰ্তমান শিফটিং কৰিছে। বৰ্তমান ইয়াত চাওক, ঘৰৰ মালিক কোন হয় দাদা? আপোনালোকে স্থানীয় ন ইয়াৰে? এতিয়া কিয় ভঙাব লগা হৈছে? কি এইটো কিয় ভঙাইছে এতিয়া? ইয়াৰ পৰা মানে এইটো নথব দে, এনেকাই হ'ব। এনে দুটাই হয়তো এইটো গৰাখহনীয়াৰ কাৰণে ন, এইটো হয়তো ইয়াত ৰিক্সি হৈ পৰিছে। ইয়াত হয়তো ৰিক্সি হৈ পৰিছে, এইটো আমি নিশ্চয় দেখিছো। ভয়াৱহক ন। আপুনি ইয়াৰে এইটো হয়তো বহুতো একটা ৰিক্সি হৈ পৰিছে। জীৱনত আপোনালোকে এনেকুৱা ভয় এটা হয়তো ফাঁচ হ'ব। এতিয়া আগৰ বিলাকতো আপোনালোকে ইয়াতো কোনো এনে অনুভৱ কৰা নাছিলে, এতিয়া নিশ্চয় এটা ভয় ন। ঠিক এইটো তাৰ কাৰণে তেখেতলোকে ইয়াৰ স্থানীয় ব্যক্তিসকলে বৰ্তমান ইয়াৰ পৰা গুচি যোৱাটো চেষ্টা কৰিছো। এতিয়া আমি ইয়াৰ পৰা যিমান পাৰো অলপ দেখাবলৈ চেষ্টা কৰিম। माबाना केमेराया नोंना बन्द खालामथ' इयाव लला किबाय লৈ থাক। जेबो नङा फै। আমি চাওক কিমান কষ্টৰে ইয়াত গৈ আছো। এইটো ক'ব লাগিব একদম জীৱনত প্ৰথম আমাৰ ই ঠাইডোখৰ, য'ত মানে ক'ব নোৱাৰা এটা, মানে ক'ব নোৱাৰা এটা একদম পৰিৱেশ। তাক আমি ৰেল চিৰিত এটা আহিছো। লাগাই দে নংবা কেমেৰা। খুব এটা ৰিক্সি হৈ পৰিছে। পিছত আমি ৰেল ইফালে উঠিম। আহক আমি জংগলে উঠিম। আমি অলপ পৰিৱেশটো দেখাম এতিয়া। চাওক, এতিয়া সম্পূৰ্ণ বস্তুটো আমি দেখাব পাৰিম। কি হৈছে সম্পূৰ্ণ বস্তুটো দেখাব পাৰিম। ইয়াত কিমান এটা ভয়াৱহ এটা মানে পৰিৱেশ সৃষ্টি হৈছে, ভয়াৱহ সৃষ্টি। চাওক ইমান এটা ভয়াৱহ পৰিৱেশ। বৰ্তমান এই প্ৰশাসনৰ যিহেতু তদন্তৰ হয়তো চেফটি। চাওক, যি প্ৰথম জীৱনত হয়তো প্ৰথম আমাৰ চিমেণ্ট অঞ্চলৰ হয়তো এনেকুৱা পৰিৱেশ হোৱা নাছিল, কিন্তু কেইদিন অৰুণাচলত যিটো বৰষুণ দিয়াৰ ফলত সেইটো বৰ্তমান এইটো পৰিৱেশ হৈ আছে। ইয়াত কিমান হাজাৰ হাজাৰ ৰাইজে বৰ্তমান পৰিৱেশখিনি চাই হয়তো আমোন লৈছে। চাওক কিমান ৰাইজ। কেমেৰা পাৰ্চন অলপ ৰাইজক ইয়াত বৰ্তমান কিমান চাওক কেমেৰা পাৰ্চন ইয়াত কিমান শ ৰাইজে বৰ্তমান ইয়াৰ চাই পেলাই হয়তো এইটো অবাক হৈছে। কি পৰিৱেশ কি সৃষ্টি হ'ব হয়তো অবাক হৈছে। ইয়াত কিছুমান যুৱ ব্যক্তি বৰ্তমান উপস্থিত হৈছে। চাই কেনে অনুভৱ? এইটোতো দাদা ইমান ডাঙৰ হলো আজিলৈকে ফাৰ্ষ্ট জীৱনত, মানে এইটো আমাৰ জীৱনত মানে ফাৰ্ষ্ট দেখিছো এইটো পৰিৱেশ। এই পৰিৱেশটো মানে এতিয়াতো যি পৰিৱেশ দেখিছো সেইটো কি হোৱাৰ সম্ভাৱনা আছে। এইটো হয়তো দলংটো এনে গুচি গ'ল, হয়তো আমি জীৱনত এনেকুৱা পৰিৱেশ দেখা নাছিলো। নদী বানপানী হৈছে আমাৰ তাত ডাঙৰ ডাঙৰ, কিন্তু এনেকুৱা সমস্যা আমি কেতিয়াও এইটো চকুৰে দেখাই নাই। হয়তো এইটো ক'বলগীয়া নাই। আৰু আজি যদি দি দিয়ে মানে বৰষুণটো ৰাতিলে, হয়তো কি পৰিস্থিতি হ'ব কাইলেহে গম পোৱা যাব। আৰু চাওক, এতিয়াতো পৰিৱেশ খুব বেয়া। বৰষুণ অহাৰ সম্ভাৱনা 100% আছে। চাওক, আমি যিমান পাৰো অলপ কেমেৰা পাৰ্চন মোৰ লগত অলপ সৈতে আহিবলৈ অনুৰোধ জনাম। চাওক, আমি ইয়াৰ পৰা দৃশ্যটো দেখাম।
চাওক নদী পানী যিহেতু ঢৌ সেই পাহাৰৰ পৰা অহা নদীৰ পৰা যোনটো আমি জানো ইয়াত গুগলত নেটত চাৰ্চ কৰিলে গম পাব এইটো হ'ল আমি চাইনাৰ পৰা অহা নদী বুলি আমি জানো। এতিয়া চাওক চাইনাৰ পৰা আহিছে না পানীটো না পাহাৰৰ পৰা আহিছে এইটো আমি এতিয়ালৈকে কোনো গম পোৱা নাই। তেও কিন্তু অৰুণাচলত বেছিকৈ পানী পৰাৰ ফলত হয়তো সেই অৱস্থাটো হৈছে। চাওক পানীৰ আৰু লগতে সেই দলংখন সম্পূৰ্ণভাৱে তেৰা হৈ গ'ল বা ভাঙি গ'ল, গিৰি গ'ল। আৰু জীৱনত আমি দেখা নাই যে ইমান দহৰলৈকে ইমান তলৰ পৰা যিহেতু খুটা আনে, সেই খুটাটো তেৰা হোৱাটো কিন্তু অলপ ভাবিব লগা আমাক কৰিছে, বাধ্য কৰিছে। যিহেতু শ তলৰ পৰা আমি দলঙৰ খুটা বনোৱা দেখো, কিন্তু শ তলৰ পৰা দলং বনোৱা খুটাটো তেৰা হোৱা বা ডুবি যোৱাটো কিমান এটা স্পীড বা কিমান এটা ইয়াত হয়তো পানীৰ জোৰ বা ঢৌ বা পানীৰ যি জোৰ এইটো ভাবিব লগা কথা এটা। চাওক কিমান। আৰু লগতে এইখিনি সময়ত আমি লোকেল ব্যক্তিসকলৰ পৰা আমি কিছু কথা জানিম। ইয়াত দুজন শিশু ইয়াৰ পৰা হয়তো গুচি যোৱা বুলি আমি গম পাই। ইয়াত বৰ্তমান প্ৰশাসনৰ ব্যক্তি আছে, প্ৰশাসনৰ পৰা কিছু কথা জানিম। নমস্কাৰ। পৰিৱেশ কি হৈ আছে বৰ্তমান? পৰিৱেশ মানে এঘণ্টামান আগতে মই ব্ৰিজৰ ওপৰতে উঠি আছিলোঁ। হয়। তাৰপিছতে আমাৰ মই যিহেতু ৰেলৱে কণ্ডাক্টৰ, হয়। আমাৰ ৰেলৱে অফিচাৰখিনিক মই ভিডিঅ' বনাই পঠিয়ালোঁ। হয়। বৰষুণ দিয়াৰ কাৰণে অকণমান আঁতৰি সিফালে গৈছিলোঁ। তাৰপিছতে 15-20 মিনিটৰ ভিতৰতে ব্ৰিজখন কলাপছ হৈ গ'ল। এইটোতো এটা বহুত ভাবিব লগা ঘটনা। বহুত ভাবিবলগীয়া কথা, যিটো ব্ৰিজৰ যিটো আমাৰ অইল কেপ যিটো আছে, হয়। অইল কেপটো 18.5 মিটাৰ আছে। 18.5 মিটাৰ তলত সেইটো কেনেকে তলত হেৰি হৈ গ'ল, মানে দাবি গ'ল, সেইটোহে বহুত আচৰিত হ'বলগীয়া কথা। এইটো ডেমেজ এনে হৈ গৈছিল নেকি? ডেমেজ নাই হোৱা, ডেমেজ ফুললি ডেমেজ হোৱা নাছিলে। কেইদিনমান আগতে ৰিপেয়াৰিঙৰ মানে কি অইল কেপখিনি বাহিৰৰ পৰা যিটো মানে অকণমান গাৰ্ড হৈ আছিলে, গাৰ্ডবিলাক ৰিপেয়াৰিঙো কৰা হ'ল। ৰিপেয়াৰিং কৰি চব ঠিকেই আছিলে, কিন্তু ইমান যে এনেকুৱা এটা হ'ব মানে সেইটো মানে চিন্তাৰ বাহিৰত। এইটো আচৰিত। আমিও ইয়াৰে ব্যক্তি হৈ জীৱনত আমি দেখা নাই এই বয়সৰলৈকে, নহয় জানো? এতিয়ালৈকে এনেকুৱা পানী দেখা নাই। আৰু ইমান যে স্পীড, ইমান যে কাৰেণ্ট মানে বহুত মানিবলগীয়া কথা। আৰু লগত এইটো হোৱাৰ এটা এই কুঁৱাৰী যি চলাই সেই ব্যক্তিসকলে যদি খুটাৰ কিনাৰে কিনাৰে বেছি দ হোৱাৰ কাৰণেই হ'ব পাৰে নেকি? সেইটো এটা মানে সন্দেহজনক কথা হ'ব পাৰে। কাৰণ কিয় আমাৰ একচুৱেলি ৰেলৰ মাটি ইয়াৰ পৰা 500 মিটাৰৰ ওপৰলৈকে আছে। কিন্তু ৰেলৱে ইমানখিনি বাৰে বাধা দিয়াৰ পিছতো আমাৰ কুঁৱাৰী যিবিলাকে মহলদাৰ তেওঁলোকে নামানে, মানুহ নাথাকিলে ব্ৰিজৰ ওচৰত খনন কাৰ্য চলায়। তেনেকুৱা কাৰণে কিছুমান গাফিলতি হ'ব, কিছুমান হেৰি এইটো সন্দেহজনক। এইটো সঁচাকে নিশ্চয় হ'ব লাগে। ইয়াত যিমান আগত দলঙৰ খুঁটিটো পুতি আছিলে গিটি বালু, কিন্তু সেইটো নাই, তলতহে গৈছিল, নহয় জানো? তাৰ কাৰণে সুবিধা ল'লে চাগে নদী বা পানীয়ে স্পীডে কাৰেণ্টে, নহয় জানো? এইটো নিশ্চয় নোহোৱা নহয়, কিন্তু হ'ব হৈছে বুলি মই এটা অনুভৱ, নহয় জানো? নৈ কৰিব নোৱাৰে। এনে এতিয়া যে হৈ গ'ল, ই হোৱাৰ পিছত আমাৰ কিমান ক্ষতিগ্ৰস্ত হ'ব ইয়াত? কিমান এতিয়া 1 ইয়াৰলৈকেতো আপুনি ৰেলৰ কথা চিন্তাই কৰিব নোৱাৰে। তেতিয়া আৰু ইয়াত খুটা নতুন দিব লাগিব, পাৰিলে নতুন কৰিব লাগিব। বহুত বাহিৰৰ পৰা এক্সপাৰ্ট আনিব। কিহৰ কাৰণে এনেকুৱা দাবী গ'ল, বহুত কথা মানে আহিব। কিন্তু আপুনি যে ৰেলৱে ঠিকাদাৰ হিচাপে আপোনাৰ পৰা এইটোৱে জানিব বিচাৰিলো যে এইটো ক্ষতি হোৱাত আমাৰ এই চিমেণ্ট অঞ্চল বা জোনাই ইফালে বহুতখিনি মানুহৰ অসুবিধা হ'ব। আগন্তুক আহি থকাত ই যদি কুঁৱাৰী মালিকসকলক কি অনুৰোধ জনাব আপুনি, বা এজন সচেতন ব্যক্তি হিচাপে? মানে সচেতন ব্যক্তি হিচাপে তেওঁলোকক মানে এটাই কথা ধৰণৰ, আমাৰ একচুৱেলি প্ৰকৃতি যে ধ্বংস কৰিব নালাগে, সেই বস্তুটো আজি মানে দেখুৱাই দিছে। বহুত দুখ লগা কথা। ইয়াত হৈছে বুলি ফূৰ্তি কৰাৰ নহয়, আমি বহুত দুখ ভুগিব লাগিব, বহুত লোকচানত মুখামুখি হ'ব লাগিব, য'ত আমি কাৰোবাৰ এজনৰ লাভৰ কাৰণে ইয়াত হাজাৰ বা অঞ্চলৰ যিটো বছৰ ধৰি আমি বেগ হৈ যাম, লোকচানৰ সন্মুখীন হ'ম, নহয় জানো? বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ম। এইটো এটা আজি প্ৰমাণিত হ'ল, য'ত আমি কিছুমান সময়ত এই অঞ্চলৰ ৰাইজে কমপ্লেইনো কৰিছে, ইয়াত কুঁৱাৰী চিষ্টেম চলালেও আমি খুটাৰ কাষে পাকে এই খনন যি ব্যৱস্থা সেইবিলাক অলপ বন্ধ কৰিব লাগিছিল, কিন্তু এইটো নহয় বুলি নহয়, কিন্তু হয়। ইয়াত কিছুমান এই কুঁৱাৰী চলওঁতে গাফিলতি হোৱাৰ কাৰণে এইটো হৈছে বুলি মই মোৰ ফালৰ পৰা এইটো দাবী দিয়ে। তাৰ কাৰণে প্ৰশাসনক এইটোৱে জনাই, ফৰেষ্ট ডিপাৰ্টমেণ্টক এইটোৱে জনাই, যদি কেইটকামান লাভৰ নামত এই অঞ্চল
বৈ যোৱাটো বা লোকচান হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। এইটো আহি থকা সময়ত আপোনালোকে সেইটো কঠোৰভাৱে নজৰ দি এই যি এই আজিৰ পৰিৱেশ যাতে তাক আমি ৰক্ষা কৰিব পাৰোঁ, নহয় জানো? ধন্যবাদ থাকিল এইখিনি সময় দিয়াৰ বাবে। খুব ভাল লাগিল এইখিনি আমি আপোনালোকক দেখালে, আৰু লাষ্ট মুহূৰ্তত দেখাম এইটো য'ত বৰ্তমান কি অৱস্থা হৈ গ'ল, য'ত আমি নেদেখা নুশুনা কাহিনী ঘটনা ইয়াত ঘটিলে। প্ৰশাসনৰ পৰা ইয়াত বৰ্তমান ডিউটি দি আছে। এনে কিমান টাইমৰ পৰা কেনেকা হ'ল আপুনি অলপ কি অৱস্থা এতিয়ালৈকে কি হ'ব পাৰে এইটো অলপ জনাওক। হয় হয় হয়, ঠিক আছে। তেখেতে কোৱাৰ অলপ কিবা হৈছে, অসুবিধা হৈছে, তাৰ চিনিয়ৰ থাকিব, চিনিয়ৰ পৰা আমি কথা সুধিম, চিনিয়ৰ পৰা জানিম। কেমেৰা পাৰ্চন নমস্কাৰ ছাৰ। ছাৰ দুটামান কৈ দিয়ক, কি অৱস্থা হৈ আছে বৰ্তমান? ৰাতিপুৱাৰ পৰা আপুনি ডিউটি কৰি আছে, ক'ত ক'ত এনে আমাৰ অঞ্চলত এই আজি যিহেতু নদীৰ যি সমস্যাৰ কাৰণে কি কি ক'ত ক'ত কি হৈ আছে, আৰু কি কেনেকুৱাকে ৰাইজক সচেতন থাকিবৰ কাৰণে অনুৰোধ জনাব? আপোনালোকেতো দেখিয়ে পাই আছে এতিয়া মানে প্ৰথমতে আমি সেই ৰংপুৰীয়া এই কাজিৰঙা এইফালে আমি দুখন বটৰ লগত আমি ৰেস্কিউ কৰি আছিলো। আৰু তেতিয়া আমি খবৰ পালো যে চিমেণ্ট চাপৰি আমাৰ চিমেণ্ট নদীৰ ওপৰত যিটো ৰেলৱে ব্ৰিজ আছে, এই ব্ৰিজটো মানে বেন হৈ গ'ল। বেন হৈ যোৱালে তাৰ পৰা আমি আহিলো, আহি এতিয়া দেখা পাইছো যে কমিউনিকেশ্যনটো সম্পূৰ্ণভাৱে বন্ধ হৈ আছে। এতিয়া ইয়াৰ ওচৰ চুবুৰীয়া যিকেইটা মানুহ আছে তেওঁলোকক আমি অলপ ওখ ঠাইলৈ যাব দিছো বা নিৰাপদ ঠাইলৈকে যাব দিছো। আৰু দলঙত যিবিলাক মানুহ আমাৰ মানে হেৰি আছে তেওঁলোকক আমি প্ৰটেকশ্যন দিছো যে তেওঁলোকে মানে দলঙৰ পৰা নামিব লাগে, সেইখিনি। আকৌ ৰাইজক আমি ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে যে পানী চাবলৈ বুলি নদীৰ কাষত যাব নালাগে, কাৰণ গলা খহনীয়া মাটিখিনি সহায় আছে, তাৰ পৰা যাতে দ্বিতীয় এটা বিপদ নঘটে। ধন্যবাদ। ঠিক আছে, ধন্যবাদ থাকিল। যিটো এই দলঙৰ খুঁটা এটা বহি গ'ল, নহয় জানো? কিমান এটা স্পীড হ'ব পাৰে, কিমান এটা ভয়াৱহ পানী, বহুত মানে স্পীড আছে, বহুত স্পীড আছে। হয়, ধন্যবাদ থাকিল। তেখেতলোকে বৰ্তমান ডিউটি দি আছে, ডিউটি বৰ্তমান চলি আছে। আমি দেখিলো কিমান কি এটা ভয়াৱহ, আমি চেষ্টা কৰিম আৰু কিমান তললৈকে তেৰা হৈ গৈছে, কেনে পৰিৱেশ হৈ গৈছে। ৰাইজে ইয়াত বহুতো সমাগম মানে আজি জীৱনত নেদেখা নুশুনা কথা ইয়াত ঘটিবলৈ গৈছে, ঘটনা ঘটিবলৈ গৈছে। আমি যিমান পাৰো অলপ চাইডৰ পৰা আমি যিমান পাৰো অলপ ৰাইজক অলপ দেখাবলৈ চেষ্টা কৰিম, আমি দেখাবলৈ চেষ্টা কৰিম। চাওক দলং বহি গৈছে। কেমেৰা পাৰ্চন অলপ ইফালে আহি, কেমেৰা পাৰ্চন অলপ আহি ইফালে অলপ ইফালৰ পৰা দেখক, তাত দলং কেনেকা তেৰা হৈ গৈছে, দলং কেনেকা তেৰা হৈছে। সেইটোৱে আছিল যিহেতু আজি চিমেণ্ট নদীৰ বানপানী বা চিমেণ্ট নদী পানী হোৱাৰ ফলত অঞ্চলৰ কিমান ক্ষতি হ'ল, কি নহ'ল আপোনালোকক সম্পূৰ্ণ জনালো। আৰু প্ৰশাসনৰ পৰা বা বিভিন্ন ব্যক্তিৰ পৰা আমি কথাবোৰ জানিলো, ইয়াত কি হ'ল কি নহ'ল। আৰু স্থানীয় দাদা আপুনি ইয়াৰে নেকি? ইয়াৰ নহয়, ইয়াত দাদা আপুনি ইয়াৰে নহয়। ইয়াতে বহুত ব্যক্তি বৰ্তমান নদীৰ যি পৰিৱেশ এইটো চাবলৈ কাৰণে বহুতো ব্যক্তি বহুত ঠাইত দূৰ দূৰণিৰ পৰা আহিছে। এইটোৱে আছিল আমি যিকোনো আপোনালোকক যি চিমেণ্ট নদীৰ যি অৱস্থা পৰিৱেশ সেইখিনি দেখালো। হয়তো আগন্তুক আহি থকা সময়ত আমি যি হয় এই আকৌ আপোনালোকক খুব এটা দেখুৱাৰ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় গম পাই যাব চিমেণ্ট চাপৰিত কি অৱস্থা হৈ আছে, কেনেকা হৈ আছে। এইটোৱে কথা, ইয়াত কিছুমান কুঁৱাৰী চালক সকলৰ ভুল থাকিব পাৰে। ইয়াত শ ফুটৰ পৰা আনা দলঙৰ যি খুঁটা লৰি গৈছে, ইয়াত কুঁৱাৰী মালিকসকলৰ কিছুমান গাফিলতি, ইয়াত কিছুমান দুৰ্নীতিৰ কাৰণে নিশ্চয় এইটো হৈছে। নহলে ইয়াত তলৰ পৰা আনা আমি দেখিছো, সৰুৰ পৰা চাই আহিছো, এইটো খুঁটা ইয়াৰকৈ ডাঙৰ ডাঙৰ কিছুমান পানী হৈছে, কিন্তু ইয়ালৈ এনেকুৱাকে আমি পৰিৱেশ দেখা নাছিলো। কিন্তু এই বছৰ যোৱা কেইবছৰমান আগত এই খুঁটাৰ ওচৰত কুঁৱাৰী খাননৰ কাৰণে নিশ্চয় সি হৈছে বুলি মই ডাইৰেক্ট ক'ব পাৰো, বা হৈছে নিশ্চয় হৈছে। নহলে আমি কিমান দেখি আহিছো, কিমান শুনি আহিছো, এনেকা পৰিৱেশ আমি দেখা নাছিলো। কিন্তু গৰা খহনীয়াটো আমি চাই আহি আছো। ইমান তলৰ পৰা যিটো খুঁটা, ৰেলৱে খুঁটা বনাই অনা খুঁটাটো লৰি গৈছে, এইটো এটা ভাবিব লগা ঘটনা আৰু ভাবিব বাধ্য হৈছো। কিন্তু এই তেখেতৰ এজন দুজনৰ লাভৰ কাৰণে ইয়াত যে কুঁৱাৰী মালিকৰ লাভৰ কাৰণে ইয়াত যে কাম কৰা বা লাভৰ কাৰণে, এজনৰ লাভৰ কাৰণে আমাৰ অঞ্চলৰ কাৰণে বছৰ ধৰি আমি পিছুৱাই যাব লগা বাধ্য হব। ইয়াত হয়তো বছৰ ধৰি ইয়াত আমি ৰেলৱে বা ৰেল নাপাম, আৰু ইয়াত যাতায়াত ব্যৱস্থাৰ কাৰণে, ৰেলৰ ব্যৱস্থাৰ কাৰণে আমি হাজাৰ লোকচান হ'ম, ক্ষতিগ্ৰস্ত হ'ম। এইটো নিশ্চয় ভাবিব বাধ্য কৰিছে।
এইটোৱে কম যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি দায়িত্বত থকা ব্যক্তিসকলে কিমান অনুৰোধ কৰিছে, ইয়াৰ অঞ্চলৰ বা ৰাইজে হাজাৰ হাজাৰ অনুৰোধ কৰি আছে, তেখেতলোকে ৰাইজৰ অনুৰোধ নামানাৰ কাৰণে আজি হয়তো সেইটো ঘটনাটো ঘটিব পালে। সেইটোৱে আছিল যিকোনো আমি যিমান পৰিৱেশ সৃষ্টি হৈছে, যিমান পৰিৱেশৰ যিমান কিবা হৈছে সেইখিনি আমি দেখালো। প্ৰশাসনে যিমান খুব ধুনীয়াকে বৰ্তমান ইয়াত দায়িত্ব পালন কৰাটো আমি দেখিছে। ইয়াত পানী চাব অহা ব্যক্তিসকলক সুৰক্ষিতভাৱে তেখেতলোকে ৰাইজক সচেতন কৰাটো বৰ্তমান দেখি আছো। সেইটোৱে আছিল আমি যি আপোনালোকক পাৰো সেইখিনি দেখাইছে। আৰু কিন্তু ইয়াত কিছুমান আমাৰ অঞ্চলৰ বা কিছুমান কুঁৱাৰী চালকৰ ইয়াত কিছু এটা ভুল থাকিব, তাৰ কাৰণে এই অৱস্থাটো হৈছে বুলি মই অনুভৱ কৰো। এইটোৱে আছিল যিহেতু আমি য'ত দেখিছো ইয়াত কিছুমান কুঁৱাৰী চালকসকলৰ ভুল আছে, কিয় ইয়াত যি দলঙৰ কাষত, যি দলঙৰ খুঁটাৰ কাষত তেখেতলোকে খানন কৰি নিশ্চয় ই খুঁটা এনেকুৱা হোৱাত সহায় কৰিছে, নদীক খান্দিবৰ কাৰণে সহায় কৰিছে। সেইটো মই এই সময়ত নিশ্চয় অনুভৱ কৰিছো আৰু নিশ্চয় এইটো সত্য। সেইটোৱে আছিল যিহেতু আজি চিমেণ্ট নদীৰ গৰাখহনীয়া, চিমেণ্টৰ বানপানী হোৱাৰ অৱস্থাত এই অঞ্চলৰ বা এই পৰিৱেশটো সৃষ্টি হৈছে। সেইটোৱে ধন্যবাদ। আপোনালোকক এইখিনি জনাই মই বিদায় লৈছো। ধন্যবাদ।